নমস্কাৰ সকলোলৈকে মই নিৰ্মালী বৰাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু লগতে ময়ো ভালে আছোঁ। আৰু আজি সৰস্বতী পূজাৰ সকলোলৈকে মোৰ ফালৰ পৰা সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ আৰু ভাবিলোঁ আজি ব্লগ এটাকে দিওঁ। আমাৰ গাঁৱৰে স্কুলখনত সকলো গাঁৱৰ ৰাইজে মিলি সৰস্বতী পূজা ভাগ পতা হয় আৰু কেনেকৈনো পতা হয় তাকে আপোনালোককো অকণমান দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এতিয়া মই ওলাইছোঁ মূৰ গা ধুই স্কুললৈকে। শৰাই এভাগ আগবঢ়াইছোঁ আৰু শৰাই ভাগৰ যোগাৰ দিবলৈকে ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। এতিয়া মই আহি আছোঁ স্কুললৈ আৰু এইখন স্কুল দেখিছে নহয়, আমাৰ ঘৰৰ একেবাৰে কাষতে আছে স্কুলখন। আৰু ইয়াতে শৰাই গোটেই বুট মগুখিনি তিয়াই আছে। ইয়াতে আহি পেলাই আমি শৰাই প্ৰসাদখিনি দি দিছোঁহি। আৰু এইফালে আমাৰ গোপিনীয়ে সোনকালে আহি খাৰধি কুটিবলৈ আৰম্ভ কৰিয়ে দিলে। এইফালে আকৌ আমাৰ পূজাৰীজনো আহি পালে। তেখেতে এতিয়া পূজাৰ গোটেইখিনি সামগ্ৰী যোগাৰ কৰি আছে। এতিয়া আমি চাকি গছ জ্বলাই ল'লোঁ। ৰাতিপুৱাই স্কুললৈ অহা, ঘৰলৈ যোৱাই নাই। ভাবিলোঁ চাকি গছ জ্বলাই একেবাৰে যাম, গৈ ভাত পানী খাই কাপোৰ কানি সলাই আকৌ আহিম স্কুললৈ। পূজা কৰাৰ পিছতে আমি এতিয়া ইয়াত খাবলৈ বহিছোঁ। প্ৰথমতে ৰাইজে খালে। প্ৰসাদ খোৱাও ভিডিঅ' কৰিবলৈ নহ'লে, বেলেগ কামত ব্যস্ত আছিলোঁ। আৰু এতিয়া আমি দেউৰীকেইজনৰ লগতে খাবলৈ বহিছোঁ। আৰু খাই বৈ হোৱাৰ পাছতে এতিয়া গোটেইকেইজনীয়ে মিলি বাচন বৰ্তন ধুই আছে। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।